গাইজ, ৱেলকাম বেক টু মাই চেনেল অনুস্মিতা ৱাইটি ক্ৰিয়েশ্যন। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ। মই মন্দিৰত, কিন্তু ভিডিঅ'টো আৰম্ভ কৰোঁতে বহুত পলম হৈ গ'ল। আপোনালোকে ভিডিঅ'খিনি চাই লওক। মই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ। বহুত জাম আছিল, কিবাকৈ ওলাই আহিছে গাই। আৰু এয়া আহি পালোঁ ভোগেশ্বৰী মন্দিৰ। এতিয়া মানুহ অহা আৰম্ভ হৈছে, 10 মান বাজিলে। আৰু এইবিলাক দোকান, ইয়াৰ পৰা ৰুমাল গামোচা নি মন্দিৰত দিয়া হয়। এয়া এতিয়া ধূপ ধূনা জ্বলাবলৈ গৈছে। আৰু এয়া এইফালেৰে মন্দিৰৰ ভিতৰলৈ সোমাই যাব লাগে। ইয়াত পুৰুষ আৰু মহিলাৰ বেলেগ বেলেগ ভাগ কৰি দিছে যোৱা। এতিয়া ওলাই আহিছোঁ মন্দিৰৰ বেক চাইডে। এয়া এইফালেও ফটো উঠা চলি আছে। আৰু এই চাইডেৰো এটা ৰাস্তা আছে, মানুহবিলাক আহিছে। এখন ব্ৰিজ। আৰু ইয়াত দোকান বহিছে। কমলা, কম দামতে ইয়াত কমলা পায়। আৰু মন্দিৰৰ পিছ চাইডে এইটো নদী বৈ গৈছে, কাইলদা নদী। মই নাজানো, সুধি লৈছিলোঁ। আৰু এইবিলাক সেইটো চাইডৰ পৰা মানুহে আহিছে, তাত গাড়ীবোৰ থৈছে। আৰু কাষতে বগৰীও আছে, পাত ছিঙা নহ'ল। এইডাল বগৰী গছডাল কিন্তু নাখালোঁ, আৰু পকাই নাই, দুখো লাগিছে। আৰু এইখন এখন গাৰ্ডেন। ইয়াত সকলোৱে ফটো উঠিবৰ কাৰণে আহিছে, ময়ো আহিছোঁ। ইয়াত চব সকলোৱে ফটো উঠিছে। এয়া ময়ো কেইখনমান উঠিলোঁ বাৰু। আৰু ইয়াৰ পৰা মন্দিৰত বান্ধি থোৱা গামোচাবিলাক দেখাই পায়। আৰু ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে আহিছে। এয়া চকৰি ঘোঁৰা, ইয়াত কি থাকে, গাড়ী আছে, গাড়ীত উঠিছে। আৰু আছে এই কি বুলি কয় এইটো, এইটো জাম্প কৰি যে ইয়াত পাম দিয়া থাকে এইডাল। চকৰি ওচৰলৈ যোৱা নহ'ল বাৰু। আৰু এইবিলাক হৈছে খানা খোৱাৰ কাৰণে ৰেষ্টুৰেণ্ট। আমি খাই লওঁ কিবা এটা, চাই থাকিব। এখন ৰেষ্টুৰেণ্টত সোমালে ইমান সোপা মানুহ, বহিবৰ জাগাই নাছিল। কিবাকৈ ৰখি পালোঁ। এইবিলাক কাপোৰৰ দোকান, জেণ্টছ লেডিজ সকলোৰে কাৰণে আহিছে। কিন্তু দোকান বহুত বেছি নহয়, 2-4খনহে আহিছে কাপোৰৰ। আৰু এইখন এখন কেৰুমণিৰ দোকান। মই পাছে একো নললোঁ, কাৰণ ইয়াত একদম হাতীৰ সমান দাম কৈছে। আৰু এইখনো ভাল লাগিছিল, ইমানো খাচ নহ'ল, তাৰ কাৰণে একোৱেই নানিলোঁ। যি সোপাই দাম ক'লে নললোঁ দিয়া। আৰু ফাইনেলি লৈ ল'লোঁ এডাল এল'ভেৰা। ঘৰত গৈ আপোনালোকক দেখাম বাৰু। আৰু আমি গাড়ীত উঠিয়ে দেখিলোঁ ইমান জাম। জামত এতিয়া ফচি আছোঁ। প্ৰায় 1.5 ঘণ্টামান আৰু এইডাল হৈছে এল'ভেৰাডাল। যিহেতু ভিডিঅ'টো দিওঁতে বহুত পলম হৈ গ'ল, এইডাল মই ইয়াত ৰুই দিছোঁ। এইখিনি আছিল ভিডিঅ'টো, বেছি দীঘল নকৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ। বাই বাই ফ্ৰেণ্ড, লাভ ইউ অল।